Hi friends, welcome to Gyan Pith. আমি পঢ়ি আছিলোঁ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা আন্দোলন চেপ্টাৰটো আৰু ইতিমধ্যে আমি কভাৰ কৰিছোঁ সাইমন কমিশনলৈ আৰু সাইমন কমিশনৰ পিছত আমি এটা সৰু টপিক কৰিছিলোঁ যেটো হৈছে পূৰ্ণ স্বৰাজৰ দাবী য'ত 1929 চনত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল আকাংক্ষা হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল এইটো বহুত ইম্পৰ্টেন্ট মনত ৰাখিবা আৰু আজি আমি কৰিম আইন অমান্য আন্দোলন যেটো হৈছে এই চেপ্টাৰটোৰ এটা বেছি মানে এটা অন্যতম এটা ইম্পৰ্টেন্ট কোৱেশ্চন অসহযোগ আন্দোলন আইন অমান্য আৰু ভাৰত ত্যাগ এই তিনিটা আন্দোলনে হৈছে এই চেপ্টাৰটোৰ মানে গুৰি পুৰা মেইন বিষয়বস্তু প্ৰত্যেকবাৰে HSLC প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন চাবা এইকেইটা আহিবই মানে পুৰা তোমাৰ গ্যাৰান্টি আহে গতিকে ধুনীয়াকৈ মনত ৰাখিব লাগিব বুজি পাব লাগিব কথাখিনি কনসেপ্টখিনি সো আজি আমি ক্লিয়াৰ কৰিম আইন অমান্য আন্দোলনটো Okay, so আইন অমান্য আন্দোলন আসলতে দুটা ভাগ আছে মানে দুটা ভাগ মানে কি যে প্ৰথমে ই আৰম্ভ হৈ মাজতে ৰখি গৈছিলে মানে মাজতে স্থগিত হৈ গৈছিলে পিছত আকৌ ই আৰম্ভ হৈছিলে আৰু সেই কাৰণে আমি ইয়াক মানে দুটা ভাগ আমি আৰু এটা পঢ়িম যে আইন অমান্য আন্দোলনৰ পুনৰ আৰম্ভ বুলি এটা টপিক আছে হেতু পিছত পঢ়িম কিন্তু সনটো তোমালকে মনত ৰাখা কেতিয়া আৰম্ভ হৈছে আৰু কেতিয়া সম্পূৰ্ণভাৱে খতম হৈছে সো আৰম্ভ হৈছিল 1930 চনত আৰু খতম হৈছিল 1934 চনত আৰু এই চেপ্টাৰটো তোমালকক মই কৈছো প্ৰত্যেকটো আন্দোলনৰ কাৰণসমূহ ফলাফলসমূহ সব এটাই আনটো লগত ৰিলেটেড অসহযোগ আন্দোলন কিয় হৈছিল তোমালকৰ কাৰণবোৰ পাইছিলা তেনেকে আইন অমান্য আন্দোলনৰ কাৰণটো কি ইয়াৰ আগৰ টপিকটো যি আছিল এতিয়া ইয়াৰ আগৰ টপিকটো কি আছিল সাইমন কমিশন So Simon Commission হৈছে মেইন তোমাৰ প্ৰধান কাৰণ আইন অমান্য আন্দোলনৰ গতিকে আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণ কি যে ব্ৰিটিছ চৰকাৰৰ দ্বাৰা সাইমন কমিশন গঠন এতিয়া সাইমন কমিশন মনত আছে তোমালোকৰ ইয়াৰ আগৰ ভিডিঅত আমি কৰিছিলো বা তোমালোকে ভিডিঅটো চোৱা নাই যদিও পঢ়িছা নিশ্চয় সাইমন কমিশনটো এটা সৰু টপিক হয় ইয়াতে কি কৈছিল সাইমন কমিশনখন কি আছিল যে যেতিয়া 1919 চনত ভাৰত চৰকাৰ আইনখন গঠিত হৈছিল তাৰ 10 বছৰ পিছত তোমাৰ ছাৰ জন সাইমনৰ নেতৃত্বত এখন জনীয়া আয়োগে ভাৰতত পদাৰ্পণ কৰিছিল আৰু এই সাতজনীয়া আয়োগখনৰ মানে মেইন মোটোটো কি আছিল যে এই যে ভাৰত চৰকাৰ আইনখন ভাৰতত চলিছনে চলা নাই ভালদৰে তাৰ অনুসন্ধান কৰা এতিয়া এই আয়োগখন আহিছে হয় কিন্তু তাৰ ফলত ভাৰতীয়সকলৰ কিয় খং উঠিছিল বা কিয় আন্দোলনৰ প্ৰৱণতা গঢ় লৈ উঠিছিল কাৰণ এই আয়োগখনৰ যিবোৰ সদস্য এই সাতজন সদস্যত তোমাৰ কংগ্ৰেছৰ বা ভাৰতৰ এজনো সদস্য অন্তৰ্ভুক্ত নাছিল অনলি ব্ৰিটিছৰ সদস্যই আছিল এতিয়া ব্ৰিটিছৰ সদস্যই ভাৰতত আহি ৰাজত্ব কৰি আছে হেতুটো হয়ে তদুপৰি আয়োগতো কংগ্ৰেছৰ এজন সদস্য নাছিল ভাৰতীয় এজনো নেতা বা সদস্য নাছিল আৰু সেই কাৰণে কংগ্ৰেছে বা ভাৰতীয়সকলে এই কমিশনখনক সাইমন গো বেক বা সাইমন ঘূৰি যোৱা ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰি বৰ্জন কৰিছিল এইটো তোমালোকে ইয়াৰ আগৰ মানে টপিকটো ধুনীয়াকৈ আমি এইখিনি কথা পাইছিলো তোমালোকক এবাৰ মই ৰিকভাৰ কৰি দিছো ৰিভাইজ কৰি দিছো এতিয়া চোৱা ইয়াতে আমি আৰু কিছুমান কথা পাম যে সাইমন কমিশন গঠন কেতিয়া হৈছিল 1927 চনত তাতে আমি সাইমন কমিশনৰ গঠনৰ সনটো পোৱা নাছিলো তাত আমি পাইছিলো জাস্ট যে 1928 চনত সাইমন কমিশনখন ভাৰতত পদাৰ্পণ কৰিছিল গতিকে এই দুটা সন মনত ৰাখিবা বহুতে কনফিউজ কৰে যে 1928 চনত গঠন হোৱা বুলি লিখে কিন্তু নহয় 1927 চনতহে সাইমন কমিশন গঠন হৈছিল কিন্তু আহিছিল ভাৰতত 1928 চনত আৰু কেইজনীয়া আয়োগ আছিল এখন সাতজনীয়া আয়োগ কাৰ নেতৃত্বত গঢ় লৈ উঠিছিল ছাৰ জন সাইমনৰ নেতৃত্বত আৰু যেহেতু এখন ব্ৰিটিছৰ দ্বাৰা গঠিত ব্ৰিটিছক জানাই কি বুলি কয় শেতকাই বুলি কয় নেলসন মেণ্ডেলাটো পাইছা কৃষ্ণকায় আৰু শেতকাই দুটা ওয়াৰ্ড গতিকে এই যে আয়োগখনক বা এই কমিশনখনক শেতকাই সকলৰ কমিশন বুলি সকলোৱে অভিহিত কৰিছিল আৰু ঠাট্টা কৰিছিল শেতকাই সকলৰ কমিশন বুলি আৰু যেতিয়া মানে এই কমিশনখন ভাৰতত আহিল প্ৰথমটো হৰতাল বা প্ৰথমটো আন্দোলন আৰম্ভ হৈছিল বংগদেশত কেতিয়া 1928 চনৰ 4 ফেব্ৰুৱাৰীত ওকে সো বংগদেশত কেতিয়া আৰম্ভ হৈছিল সেই সনটো মনত ৰাখিবা তোমালোকে 1928 চনত যেতিয়া ভাৰতত সাইমন কমিশন আহিল তাৰে 4 ফেব্ৰুৱাৰীত বংগদেশত হৰতাল কাৰ্যসূচী আৰম্ভ হৈছিল দেন যেতিয়া সাইমন তোমাৰ কলিকতাত উপস্থিত হল সাইমন মানে কোন ছাৰ জন সাইমন যেহেতু আয়োগখন আহিছিল ভাৰতত আয়োগৰ মূল নেতৃত্ব কোনে প্ৰদান কৰিছিল ছাৰ জন সাইমনে গতিকে ছাৰ জন সাইমনে যেতিয়া কলিকতাত উপস্থিত হৈছিল তেওঁ যেহেতু সকলো ভাৰতীয়ৰে এই আন্দোলনখন মানে এই আয়োগখনক
বৰ্জন কৰিছিলে আৰু আন্দোলনমুখী প্ৰৱণতাত আছিলে চাইমনক সকলোৱে কৈছিলে বা সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছিলে যে আপোনালোকে এখন যে আয়োগ গঠন কৰিছে এখন কি আয়োগ গঠন কৰিছে এখনতচোন আমাৰ একো সদস্য নাই ভাৰতৰ গতিকে হেনেকে কৈ সকলোৱে কলিকতাত যেতিয়া চাইমন আহিছিলে তেওঁ সকলোৱে দাবী উত্থাপিত কৰিছিল তেওঁৰ মুঠতে কানকালা হৈ গৈছিল আৰু চাইমনৰ সকলোৱে ইমান দাবী উত্থাপন কৰিছিল হেনেকে ঘৰুৱা ভাষাত মনত ৰাখা আৰু চোৱা তাৰ পাছত কি হল যে সেই সময়ত তোমালোকৰ এইটো কথা লিংক লগাব লাগিব ইয়াতে আসলে তোমালোকে বুজি নাপাবা যে যেতিয়া যদি ৰাজনীতি বিজ্ঞানৰ তোমালোকে পঢ়িছা এতিয়া যদি মেট্ৰিক দিবা obviously পঢ়িছা এটা চেপ্টাৰ বাট তোমালোকে যদি নেক্সট বাৰ দিবা তেতিয়া হলে যদি চেপ্টাৰটো কভাৰ কৰা নাই ভাৰতীয় গণতন্ত্ৰৰ চেপ্টাৰটো ৰাজনীতি তেতিয়া এইটো অলপমান তোমালোকৰ বুজাত কষ্ট হ'ব বাট মই তোমালোকক কৈ দিছো যে কি আছে সেই সময়ত কি হৈছিল নেহেৰুৱে জৱাহৰলাল নেহেৰুৱে সংবিধানৰ খচৰা প্ৰস্তুত কৰি আছিল সংবিধানৰ খচৰা মানে কি আমাৰ ভাৰতৰ বাবে এখন সংবিধানৰ ব্যৱস্থা কৰি আছিল সংবিধানৰ মানে কি থাকিব কি কেনেকুৱা নীতি নিয়ম থাকিব হেবিলাক এখন খচৰা কমিটিৰ দ্বাৰা হেবিলাক মানে গঠন কৰি আছিল খচৰা কমিটিৰ সদস্যসকল কোন হেবিলাক তোমালোকে সব ভাৰতীয় গণতন্ত্ৰ চেপ্টাৰটোত পাবা গতিকে ইয়াতে এইটো কথা কিয় আহিল যে যেতিয়া নেহেৰুৱে সংবিধানৰ খচৰা প্ৰস্তুত কৰি আছিল তাৰ লগতে তেওঁ কিছুমান নীতি নিয়মো তেওঁ বনাইছিলে কিছুমান নীতি নিয়ম তেওঁ আয়োজন কৰিছিলে যিবোৰ ভাৰতৰ কাৰণে মানে ব্ৰিটিছে কৰিব লাগে আৰু ভাৰতীয়সকলে মানে হেবোৰ মানিব লাগিব হেনেকুৱা টাইপ কিছুমান নীতি নিয়ম বনাইছিলে এতিয়া এই যে চাইমন আহিছিলে কলিকতাত তেতিয়া কংগ্ৰেছে বা সকলে দাবীটো উত্থাপন কৰি আছিলে তাৰ লগতে কি হল এই চান্সতে নেহেৰুৱে বা বাকি কংগ্ৰেছৰ সদস্যসকলে এই যে নেহেৰুৰ প্ৰতিবেদনখন যে নিয়ম কেইটা আছে বা প্ৰতিবেদনখন যে তেওঁ যে গঠন কৰিছে সেই দাবীসমূহ ব্ৰিটিছক কৈছিলে যে যদি আপোনালোকে চাইমন কমিশন গঠন কৰিছে আমি যদি আন্দোলন কৰিব নালাগে বা আমি যদি আইন অমান্য আন্দোলন কৰিব নালাগে আপুনি বা আপোনালোকে এই নেহেৰু দেৱে যিকেইটা নীতি নিয়ম লিখিছে এইকেইটা আপোনালোকে ফলো কৰক বা এইকেইটা আপোনালোকে আমাক অনুমতি দি দিয়ক সো বুজি পাইছা কোনটোৰ লগত কোনটো কেনেকে লিংক আছে এই যে নেহেৰু সংবিধানৰ খচৰা প্ৰস্তুত মালকে ভাৰতীয় গণতন্ত্ৰটোত ভালদৰে পাবা কিন্তু ইয়াতে জাস্ট এইটো মনত ৰাখা এই যে নেহেৰু দেৱে সংবিধানৰ খচৰা প্ৰস্তুত কৰি আছিল প্ৰতিবেদন প্ৰস্তুত কৰি আছিল সেই নীতি নিয়মসমূহ মানে এই চাইমন কমিশনখনক বা ব্ৰিটিছসকলক তোমাৰ অনুমতি দিবৰ কাৰণে হেঁচা প্ৰয়োগ কৰা হৈছিল আৰু হকিয়নি দিয়া হৈছিল 1828 এইটো 1928 চন হ'ব 1828 লিখা গৈছে 1928 চনত কলিকতাতে এই যে চাইমন আহিছিল তেতিয়া কলিকতাতে হকিয়নি দিয়া হৈছিল আৰু হকিয়নি কি দিছিলে যে যদি আপোনালোকে নেহেৰু প্ৰতিবেদনখন মানি নলয় আমি আইন অমান্য আন্দোলন গঢ়ি তুলিম এইখিনিলৈকে ক্লিয়াৰ দেন তোমাৰ চাবা এই বস্তুখিনি তোমালোকে আগতেও পাইছা পূৰ্ণ স্বৰাজৰ দাবীত যে 1929 চনত লাহোৰত পূৰ্ণ স্বৰাজৰ দাবী বা সম্পূৰ্ণ স্বাধীনতাৰ দাবী কংগ্ৰেছে দিছিলে আৰু মানে নেতৃত্ব কোনে কৰিছিলে সভাপতিত্ব কোনে কৰিছিলে জৱাহৰলাল নেহেৰুৱে আৰু 1930 চনৰ 26 জানুৱাৰী দিনটো পূৰ্ণ স্বৰাজ দিৱস বা স্বাধীনতা দিৱস হিচাপে পালন কৰা হৈছিল এতিয়া এইখিনিতো আমি পূৰ্ণ স্বৰাজৰ দাবীতে পাইছো আৰু আইন অমান্য আন্দোলনতো আকৌ আমি এইখিনি বস্তু লিখিব লাগিব বা এইখিনি পাইছো কিন্তু এতিয়া নতুন বস্তু কি যে 1930 চনৰ 31 জানুৱাৰী তাৰিখে গান্ধীজীয়ে লৰ্ড আৰুণলৈ এখন পত্ৰ লিখিছিল আৰু এই পত্ৰখনত তেওঁ কেইটামান দাবী লিখিছিল বা কেইটামান তেওঁ মানে ধৰা চুক্তি টাইপ কিছুমান লিখিছিলে আৰু এই দাবীসমূহ লৰ্ড আৰুণলৈ দিছিলে আৰু কৈছিলে যে আপুনি যদি নেহেৰুৰ প্ৰতিবেদনখন মানক নাইবা এই দাবীকেইটা মানক এইকেইটা আপুনি যদি নেহেৰুৰ প্ৰতিবেদনখন আৰু এইবিলাক দাবী যদি মানে আপোনালোকে যদি ব্ৰিটিছসকলে যদি মানে আমি চাইমন কমিশনৰ বিৰুদ্ধে একো আমি আন্দোলন নকৰো আৰু আমি আমি আইন অমান্য আন্দোলনো নকৰলৈ গঢ় নিদু বা আইন অমান্য আন্দোলনো আমি নকৰো সো বুজি পালানে কথাখিনি কি যে গান্ধীজীয়ে লৰ্ড আৰুণলৈ যিখিনি লিখিছিলে সেইখিনি পত্ৰত মালকে মনত মানে দাবীকেইটা মনত ৰাখিব লাগিব আৰু এইটো কথা মনত ৰাখিব লাগিব যে নেহেৰুৱে যিখিনি প্ৰতিবেদনত যিখিনি দাবী লিখিছিলে বা যিখিনি কথা লিখিছিলে সেইখিনি চৰকাৰক মানিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল এতিয়া দাবীকেইটা কি আছিলে এই দাবীকেইটা তোমালোকৰ 11টা দাবী ইমান তেনেকে মনত ৰাখিব নালাগে যেহেতু দাবীকেইটা লিখা বুলি এক্সট্ৰাকে কুৱেশ্যন নাহে কিন্তু আইন অমান্য আন্দোলন যেতিয়া তোমালোকে লিখিবা তেতিয়া দাবীকেইটা তোমালোকে তাত ইনক্লুড কৰিব লাগিব গতিকে দাবীকেইটা শৰ্ট ফৰ্মত মনত ৰাখিবা যেনেকে মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ টকা আৰু ষ্টাৰ্লিঙৰ অনুপাত সলনি মাটিৰ খাজনাৰ পৰিমাণ কম কৰা লোন আইন বন্ধ কৰা সৈন্যবাহিনীৰ ব্যয় কমোৱা প্ৰশাসনীয় ব্যয় সংকোচন কৰা দেন বিদেশী কাপোৰত সীমা শুল্ক আৰোপ ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা তাৰপিছত অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি
সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া ওকে সো দাবী কেইটা পালা এতিয়া আৰু এটা তোমালোকৰ দাবী ৰৈ গৈছে এটো হৈছে আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা এই 11টা দাবী তোমালোকে এনে জাস্ট মানে বিষয়টো মনত ৰাখিবা তেনেকে পুৰা ডাইৰেক্ট লিখিব নাহে মই কৈছে মই আইন অমান্য আন্দোলনৰ মাজতে অলপমান কেইটামান তোমালোকে দাবী 11টা দাবী বুলি দি কেইটামান উদাহৰণ লিখি দিবা ওকে ইতে তাৰ পাছৰখিনিহে ইম্পৰ্টেন্ট যে এই 11টা দাবী মানি নললে কি কৰিম বুলি কৈছিলে দেখে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী লম বুলি কৈছিলে কিন্তু অবভিয়াস কথা আমি যেহেতু পাঠত আইন অমান্য আন্দোলন পঢ়িয়ে আছো এতিয়াও আমি পঢ়ি আছো মানে কি যে আইন অমান্য আন্দোলনখন হৈছিলে মানে এইটোৱে গম পালা যে এই দাবীসমূহ বা এই নেহেৰুৰ যিকেখন প্ৰতিবেদনৰ যিবিলাক ৰুল বা নীতি নিয়ম সেইবোৰ ব্ৰিটিছ চৰকাৰে আওকাণ কৰিছিলে মানে মানি লোৱা নাছিলে সম্পূৰ্ণভাৱে তেওঁলোকে বৰ্জন কৰিছিলে বা শুনাই নাছিলে মানি লোৱা নাছিলে আৰু তাৰ কাৰণে সকলে ভাৰতীয়সকলে কি আৰম্ভ কৰিলে আইন অমান্য আন্দোলন যেটো তেওঁলোকে হকিয়নি দিছিল যে ব্ৰিটিছক যে যদি আপোনালোকে আমাৰ এই দাবীসমূহ মানি নলয় বা নেহেৰুৰ প্ৰতিবেদন মানি নলয় আমি আইন অমান্য আন্দোলন আৰম্ভ কৰিম আইন অমান্য আন্দোলন আৰম্ভ হৈছিল তোমাৰ 1930 চনত লোন আইনৰ দ্বাৰা লোন আইন মানে কি আসলে তোমাক কৈ দিও যে সোৱা সমুদ্ৰৰ পৰা কি উৎপন্ন কৰা হয় লোন বা নিমখ উৎপন্ন কৰা হয় আৰু সেই যে সেই সমুদ্ৰ কাষৰ যিবোৰ মানুহ বা যিবিলাকে মানে আমাৰতো আমি সকলোৱে নিমখ উৎপন্ন কৰিব যাও জানো না যাও নিমখৰ যিবোৰ কোম্পানী থাকে বা নিমখৰ যিবোৰ তোমাৰ সেই প্ৰফেশনটো যিবোৰ সেই বৃত্তিৰ লগত জড়িত যিবোৰ মানুহ সেইবিলাকে কাম কৰে কিন্তু সেই সময়ত কি আছিল তোমালোকৰ যে নিমখৰ এনেকুৱা কোম্পানী বা হেনেকুৱা টাইপ মানে নাছিলে যিবিলাক মানুহে নিমখ উৎপন্ন কৰে সমুদ্ৰৰ পৰা নিমখটো উৎপন্ন কৰি মানে বেচে আৰু হেনেকুৱা আছিলে কিন্তু যেতিয়াৰ পৰা ব্ৰিটিছ বা ইংৰাজসকল আহিল তেতিয়াৰ পৰা সিহঁতে কি কৰিলে এই যে সমুদ্ৰৰ পৰা নিমখ উৎপন্ন কৰে সেই মানুহবিলাকৰ ওপৰত এই নিমখটো যে আনিছে তাৰ ওপৰত কৰ বঢ়াই দিলে বা টেক্স বঢ়াই দিলে যে যদি আপোনালোকে নিমখ খাব বিচাৰে নিমখ যদি উৎপন্ন কৰিব বিচাৰে আপোনালোকে টেক্স দিব লাগিব কৰ দিব লাগিব এটা বুজিলা মানে নিজৰে আমাৰ সমুদ্ৰ নিয়া মানুহবিলাকে নিমখ উৎপন্ন কৰি আমাৰ দেশতে বেচিছে তথাপিও কৰ দিব লাগে গতিকে এইটো আগৰ পৰাই সকলোৱে এইটোৰ প্ৰতি এটা মানে বিদ্ৰোহৰ ভাৱ লৈয়ে আছিল কিন্তু গান্ধীজীয়ে যেতিয়া আইন অমান্য আন্দোলন আৰম্ভ কৰিলে প্ৰথম কাৰ্যসূচী হিচাপে ললে লোন আইনক মানে এই লোন আইনৰ বিৰোধিতা কৰিলে তেওঁ আৰু তাৰ কাৰণে তেওঁ আৰম্ভ কৰিলে 1930 চনৰ 12 মাৰ্চৰ পৰা দাণ্ডি যাত্ৰা মানে কি যে সেই দিনা এই 12 মাৰ্চৰ পৰা গান্ধী আৰু তেওঁৰ যিবোৰ লগৰ যিবোৰ ব্যক্তি বা আন্দোলনকাৰী যিবোৰ ব্যক্তি অনুগামীসকল আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ গাঁওখনলৈ যাত্ৰা কৰিছিল আৰু একেৰাহে 25 দিন যাত্ৰা কৰি প্ৰায় 385 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত তেওঁলোকে 1930 চনৰ 6 এপ্ৰিল তাৰিখে দাণ্ডিত উপস্থিত হৈছিল গতিকে দাণ্ডি যাত্ৰা বুলি কিয় কৈছে কাৰণ দাণ্ডি নামৰ ঠাইখনত উপস্থিত হোৱাটো এটা তেওঁলোকৰ লক্ষ্য হিচাপে লৈছিলে আৰু দাণ্ডি কোড আছে পশ্চিম উপকূলত আছে আৰু সেই কাৰণে এই যাত্ৰাটোক আমাৰ দাণ্ডি যাত্ৰা বুলি কোৱা হয় বহুতে ভাবে যে তেওঁ যে দাণ্ডিডাল লৈছে মানে মহাত্মা গান্ধীৰ হাতডাল দাণ্ডি বা লাঠি থাকে ন সেইডাল মানে পিকচাৰটো দেখিছা তোমালোকে গান্ধীৰ দাণ্ডি যাত্ৰা বুলি তাতে এটা সৰু লৰাই গান্ধীজীৰ এই লাঠিডাল লৈ দৌৰি আছে গতিকে সেইটো বহুতে ভাবে যে সেই কাৰণে মানে এই পিকচাৰটোত মই ফাৰ্ষ্টতে ভাবিছিলো যে সেই কাৰণে দাণ্ডি যাত্ৰা বুলি কয় কিন্তু নহয় যেহেতু দাণ্ডি নামৰ ঠাইখনলৈ বা গাঁওখনলৈ আমাৰ যাত্ৰা কৰিছিল সেই কাৰণে এই যাত্ৰাটোক দাণ্ডি যাত্ৰা বুলি কোৱা হয় আৰু কেতিয়া উপস্থিত হৈছিল 1930 চনৰ 6 এপ্ৰিলত আৰম্ভ কেতিয়া কৰিছিল 12 মাৰ্চত আৰু উপস্থিত কিয় হৈছিল তাত যিখন উপকূল আছে উপকূল মানে জানাই যে সাগৰ বা নদীৰ যিবোৰ কাষ সো আমাৰ নিমখ বা লোন কৰ পৰা উৎপন্ন কৰা হয় নদী নহয় আসলতে সমুদ্ৰ কাৰণ নদীত তেনেকুৱা পানীটো ইমানো নিমখীয়া নহয় সমুদ্ৰৰ পৰা মেইনলি উৎপন্ন কৰা হয় গতিকে সেই উপকূল অঞ্চলটোত উপস্থিত হৈ তেওঁ ইংৰাজৰ বিৰোধিতা কৰি নিজে লোন প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল আৰু এনেদৰে তোমাৰ এই আইন অমান্য আন্দোলন এই কাৰ্যসূচীৰ দ্বাৰাই মানে এই লোন প্ৰস্তুত কৰাৰ দ্বাৰাই আৰু লোনৰ আমি লোন প্ৰস্তুত কৰাৰ আমি যে টেক্স দিব নালাগে বা কৰ দিব নালাগে তাৰ বিৰোধিতা কৰি এই আন্দোলনখন আৰম্ভ হৈছিল আৰু উত্তৰ পশ্চিম সীমান্তত এই আন্দোলনটো চলাই নিছিল ৰেড চাৰ্চ নামেৰে মানে জনপ্ৰিয় খুদাই খিটমছগাৰ্গ সকলে ওকে আৰু এবাৰ কৈ দিছো যে মানে কিতাপত পাবাই স্পেলিংটো যে উত্তৰ পশ্চিম সীমান্তত এই যে আইন অমান্য আন্দোলনটো চলাই নিছিল খান আব্দুল গফুৰ খাৰ নামেৰে পৰিচিত
মানে এই যে খান আব্দুল গফুৰ খান তেওঁক সীমান্ত গান্ধী নামেৰে জনা যায় ওকে সো খান আব্দুল গফুৰ খানৰ নামেৰে মানে তেওঁৰ নেতৃত্বত ৰেড ষ্টাৰ্ছ হিচাপে জনপ্ৰিয় খুদাই খিতমজগাৰ ঈশ্বৰৰ সেৱক সকলে এই আন্দোলনটো উত্তৰ পশ্চিম সীমান্তত চলাই নিছিলে এইটো অলপ কনফিউজন হৈ আছে মই আৰু এবাৰ কৈ দিছো ওকে কোনে চলাই নিছিলে তোমাৰ খান আব্দুল গফুৰ খানৰ নেতৃত্বত ৰেড ষ্টাৰ্চ নামে জনপ্ৰিয় খুদাই খিতমজগাৰ সকলে এতিয়া খান আব্দুল গফুৰ খানক কি নামেৰে জনা যায় সীমান্ত গান্ধী নামেৰে জনা যায় আৰু ৰেড ষ্টাৰ্চ হিচাপে জনপ্ৰিয় খুদাই খিতমজগাৰ সকলক কি নামেৰে জনা যায় ঈশ্বৰৰ সেৱক নামেৰে জনা যায় অলপ এটো কনফিউজন হয় তোমালোকৰ লাইনটো বাট মনত ৰাখিবা বুজি পাইছা যে খান আব্দুল গফুৰ খানে কি দিছিলে নেতৃত্ব দিছিলে চলাই কোনে নিছিলে তোমাৰ খুদাই খিতমজগাৰ সকল আৰু খুদাই খিতমজগাৰ সকল মানে কি ঈশ্বৰৰ সেৱক সকল আৰু ইহত কি নামেৰে জনপ্ৰিয় ৰেড ষ্টাৰ্ছ নামেৰে জনপ্ৰিয় আৰু এই আন্দোলনত গান্ধীজীৰ লগতে হেজাৰ হেজাৰ স্বাধীনতা প্ৰেমী পুৰুষ মহিলা আৰু ল'ৰা ছোৱালীয়ে গ্ৰেপ্তাৰ বৰণ কৰিছিল আৰু আইন অমান্য আন্দোলন চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথমখন ঘূৰণীয়া মেজমেল কংগ্ৰেছে বৰ্জন কৰিছিল আৰু ঘূৰণীয়া মেজমেল তোমালোকে পাবা যে দ্বিতীয় প্ৰথম এনেকুৱা কিছুমান চন পাবা প্ৰথমখন কি কৰিলে আন্দোলনত চলি থকা কাৰণে কংগ্ৰেছে বা গান্ধীজীয়ে বৰ্জন কৰিছিলে যোৱা নাছিলে তাত আৰু দ্বিতীয়খনত গৈছিলে আৰু দ্বিতীয়খনৰ তোমালোকে টপিক এটাও আছে হেতুত পাবা ওকে সো এই টপিকটো বুজি পালা আইন অমান্য আন্দোলন কেনেকে হ'ল কাৰণ কি বা এতিয়ালৈকে শেষ হোৱা নাই হা আমাৰ এইটো স্থগিত হৈ আছে বৰ্তমান মানে এইখিনিলৈকে তোমালোকৰ পাছত আকৌ পুনৰ আৰম্ভ বুলি এটা টপিক আছে 1932ত মানে পুনৰ আৰম্ভ হৈছিলে হেতু টপিক তোমালোকে পাবা কিন্তু এইখিনিলৈকে ক্লিয়াৰ হ'ল আই হোপ কিবা ডাউট থাকিলে তোমালোকে মোক ইনষ্টা নাইবা এফবি নাইবা তোমালোকৰ ইউটিউবতে কমেণ্ট কৰিব পাৰা ওকে সো তোমালোকক মই ৰিপ্লাই দিব চেষ্টা কৰিম এণ্ড কি টপিক পৰা নাই তোমালোকে কমেণ্ট কৰিবা বা মোক জনাবা মই মোৰ সুবিধা বা মোৰো এক্সাম চলি আছে সো সেইকাৰণে মাজে মাজে বাৰু ভিডিঅ' দি আছো গতিকে মই তোমালোকক সেইখিনি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম ওকে টিল দেন ষ্টে চেফ বাই